নমস্কাৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকে লাইক কৰি দিব। তেনেহ'লে আহক আজি সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজি বিশ্ব বাঘ দিৱস কিয় উদযাপন কৰা হয় এই বিষয়ে সবিশেষ জানো আহক। আজি বিশ্ব বাঘ দিৱস প্ৰতি বছৰে 18 ছেপ্টেম্বৰত বিশ্ব বাঘ দিৱস হিচাপে পালন কৰা হয়। বাঘৰ দৈনন্দিন জীৱনত বিশেষ গুৰুত্ব আছে, গতিকে এই গুৰুত্ব আৰু অধিক বঢ়াবৰ কাৰণে বাঘ দিৱস উদযাপন কৰা হয়। ইয়াৰ মূলৰ উদ্দেশ্য বাঘ আৰু বাঘৰ সামগ্ৰীৰ ব্যৱহাৰৰ প্ৰচাৰ বৃদ্ধি কৰাক। ইয়াত দীৰ্ঘদিন ধৰি বিভিন্ন আচবাব বা মোনা কাপোৰ কাগজ আদিৰ ওপৰত ব্যৱহাৰ কৰা হৈছে। বাঘ এক প্ৰকাৰৰ প্ৰাকৃতিক বনস্পতি সম্পদ, যাৰ বৈজ্ঞানিক নাম হৈছে বাম্বু চুইট। আজি সন্ধিয়া দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, হিজাব নিপিন্ধাৰ বাবে মৰেলি পুলিচৰ বৰ্বৰ নিৰ্যাতনৰ পিছত ইৰাণৰ মহসা আমিনৰ কৰুণ মৃত্যু। তেহৰানৰ কুখ্যাত মৰেলি পুলিচ গ্ৰেপ্তাৰ কৰাৰ পিছত কমাত পৰা ইৰাণৰ এগৰাকী যুৱতীৰ শুক্ৰবাৰে মৃত্যু হয় বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। যুৱতীগৰাকীৰ পৰিয়ালে সন্দেহজনক মৃত্যুৰ ন্যায় বিচাৰি দাবী কৰাৰ লগতে দোষীক শাস্তি দিয়াৰ দাবী জনাইছে। ইৰাণৰ ৰাজধানী ভ্ৰমণলৈ যোৱাৰ সময়ত মঙলবাৰে ইৰাণ ইছলামিক গণৰাজ্যৰ মহিলাসকলৰ বাবে কঠোৰ সাজ পোছাক বলবৎ কৰাৰ দায়িত্বত থকা আৰক্ষী ইউনিট মৰেলি পুলিচে 22 বছৰীয়া মহসা আমিনীক গ্ৰেপ্তাৰ কৰিছিল। আমিনীয়ে ইৰাণৰ ৰাজহুৱা স্থানত বাধ্যতামূলক হিজাব পৰিধান কৰা নাছিল। আজি সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ, হোজাই আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰীয়ে কিয় জঁপিয়ালে দ্বিতীয় মহলাৰ ছাদৰ পৰা। হোজাই আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যাৰ অপচেষ্টা। হোষ্টেলৰ দ্বিতীয় মহলাৰ ছাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে ছাত্ৰীগৰাকী দৰং জিলাৰ আসিমা বেগম বুলি জানিব পৰা গৈছে। ছাত্ৰীগৰাকীৰ মুখ, মূৰ আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ইফালে আঘাত গুৰুতৰ হোৱাত ছাত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। আজি সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ, মহানগৰীৰ বাৰত সুৰামত্ত যুৱতীৰ তাণ্ডৱ। নিশা মহানগৰীৰ বাৰত মাৰপিট, সুৰামত্ত যুৱতীয়ে বাৰত জ্বলালে তাণ্ডৱ। নিশা মহানগৰীৰ ভাংগাগড়ত ৰুদ্ৰাংক মলস্থিত এক্সৰ বাৰৰ মাৰপিটৰ ঘটনা। সুৰামত্ত যুৱতীয়ে বাৰত তাণ্ডৱ চলোৱাৰ অভিযোগ। বাৰত থকা ফুলৰ টাবকে ধৰি একাধিক সামগ্ৰী লণ্ডভণ্ড কৰাৰ উপৰিও অশ্লীল ভাষাত গালি-গালাজ পৰিৱেশ বিনষ্টৰ অভিযোগ কৰে বাৰ কৰ্তৃপক্ষই। ইয়াৰ বিপৰীতে বিল পৰিশোধত বিলম্ব হোৱাৰ বাৰ কৰ্তৃপক্ষই যুৱতীদ্বয়ক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। যুৱতী দুগৰাকীক হাত আৰু মুখত আঘাত কৰাৰ অভিযোগ তেওঁলোকৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত খাম কাটে পৰিস্থিতি।